Hello student, আজিৰ ভিডিঅ'ত তোমালোকক কিটান মোস্ট কমন কোৱেশ্চন দিম। ঠিক আছে, তোমালোকে চোৱা। What do you young sprinters signify? আহে এইবোৰ পৰীক্ষাত অহা কোৱেশ্চন হয়। ঠিক আছে, এইবোৰ প্ৰিভিয়াছৰ কোৱেশ্চন হয়, তোমালোকে লিখি ল'বা। পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আৰু এই হৈ যোৱা তোমালোকৰ প্ৰি ফাইনেলত কি কমন পৰিছে সব মই আজি তোমালোকক দেখুৱাই দিম। ঠিক আছে, তোমালোকে চোৱা মেমৰিজ অফ ছটা সাহেব, ইয়াৰ পৰা কেইটামান কুৱেশ্যন আহে। হোৱাট ইজ ঘাট কি? ঠিক আছে, খুব ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। তোমালোকে চোৱা, এইবোৰ কুৱেশ্যন এনচাৰ প্ৰিভিয়াছৰ হয়, 2022 চনত অহা কুৱেশ্যন হয় এইবোৰ। ঠিক আছে, তোমালোকে চোৱা। হু ইজ ডেৰেক, এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে চাবা। ঠিক আছে, হোৱাট ডাজ ছফি ৱান্ট টু হেভ হুৱেন শ্বি গ্ৰ'জ আপ, এইটো খুব ইম্পৰ্টেণ্ট হয়, 1 মাৰ্কৰ কাৰণে তোমালোকৰ আহে। ঠিক আছে, তোমালোকে চাই থবা। এইবোৰ সব পৰীক্ষাত অহা কুৱেশ্যন হয়। ঠিক আছে, চোৱা তোমালোকে। ইণ্ডিগোৰ নামৰ চেপ্টাৰটো 2019 চনত আহিছিল। হুৱেৰ ডিড গান্ধী ষ্টে ইন মুজাফ্ফৰপুৰ, মানে মুজাফ্ফৰপুৰত গান্ধীয়ে ক'ত থাকিছিল, ক'ত গৈছিল, ক'ত মানে গান্ধী ষ্টেড এট দ্য হোম অফ প্ৰফেচৰ মেলকানি ফৰ 2 days ইন মুজাফ্ফৰপুৰ। ঠিক আছে, তোমালোকে চাই ল'বা কিমান দিনৰ কাৰণে আছিল, 2 দিনৰ কাৰণে। প্ৰফেচৰ মেলকানি, এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে, তোমালোকে চাই থবা। জাৰ্মানী এইটো আহে। হুইচ কাউণ্ট্ৰি হেজ ডেভেলপড সাইন্থেটিক ইণ্ডিগো, তোমালোকে চোৱা এইটো কুৱেশ্যন। হুইচ কাউণ্ট্ৰি হেড ডেভেলপড সাইন্থেটিক ইণ্ডিগো। ঠিক আছে, তোমালোকে চোৱা এইটো জাৰ্মানী কমন পৰিস্থিতি তোমালোকৰ 2019ত আহিছিল এই কুৱেশ্যনটো। তোমালোকে চোৱা 2020 চনত আহিছিল 1 মাৰ্কৰ কি 1 নম্বৰটো চোৱা তোমালোকে। হু ৱাজ ডক্টৰ চাদাও, তোমালোকে চোৱা প্ৰি ফাইনেলত হয় এইটো। ঠিক আছে, তোমালোকে চোৱা। হু ৱাজ ডক্টৰ চাদাও, হুৱেৰ হি ৱাজ হিজ হাউচ। ঠিক আছে, তোমালোকে চোৱা, একদম কমন পৰিছে এইটো, আৰু বহুত কমন পৰিছে মই দিয়াক। ঠিক আছে, আৰু আছে তোমালোকৰ দিম, বহুত কমন কুৱেশ্যন হয়, তোমালোকে চোৱা এইটো লিখি ল'বা। ঠিক আছে, তেওঁ এজন চাইণ্টিষ্ট আছিল, ডক্টৰ, তেওঁৰ ঘৰ জাপানত আছিল, পাছ হৈ যাব, 2 মাৰ্ক হৈ যাব। ঠিক আছে, তাৰপিছত চোৱা তোমালোকে এইটো আহিছিল হানা। ঠিক আছে, তোমালোকে চোৱা, হানাটো অলপ মানে কনফিউজ হোৱাৰ আহিছিল। চোৱা তোমালোকে, হোৱাট ডিড হানা নটিছড কামিং আউট অফ দ্য মিষ্ট, তোমালোকে চোৱা মিষ্ট, ইয়াতো মিষ্ট শব্দটো আছে। ঠিক আছে, এই কামিং আউট অফ দ্য মিষ্ট আছে, গতিকে তোমালোকে এইখিনি লিখি দিলে তোমালোকৰ 2 মাৰ্ক হৈ যাব, 2 মাৰ্কৰ হয় এইটো। ঠিক আছে, 2019 চনত আহিছিল। চোৱা তোমালোকে, ঠিক আছে, আৰু দিম মই তোমালোকক খুব ইম্পৰ্টেণ্ট কমন চাই দিম, গতিকে তোমালোকে ভিডিঅ'বোৰ মিছ নকৰিবা। তোমালোকে ভিডিঅ'বোৰ যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, মই ভিডিঅ' বনাই আছোঁ এতিয়া, তোমালোকক দিম। ঠিক আছে, ফাইনেলৰ কাৰণে বহুত ভিডিঅ' দিম মই তোমালোকক, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবা। ঠিক আছে।